Kangthilangso Ningkan Nerkep Kechok Foundation de RNC Parman Katalonpon. Lason si lakha Kechok non mati constituency arlo long mate karbeng long pen nongnam kache thangklong Kangthilangso langsun piningan ke Ningkan Nerkep Kechok si Foundation de RNC Parman Katalonpon. La penada porphai ke malom pen mai chengpon tanglo la pen ke mai along mai charipon abang phu XCM asuk terone hin pen si charipon la pen aluhiamen pen kache tongdun lukur singkro Rajesh Timung Jumili Teron P Lapen Enjo Hansi P Youth Congress Secretary atum chetong dun si MyRD pidun tanglo. Lapen Maya long kaning Jepon ke Kangthilangso langsun anso si kapalang mi lapen kijui ke lang alira cham setami pedopon bompo. Lapen Kangthilangso along theng piarong sumar hai hui setami e ponang po pusi em barim terona sangho pen ning Jepon. Lapen Kangthilangso along non ta laan alon ke do ki jui ke lang adim seta aprang pen chelar piktanglo lasi da Kangthilangso along bangjo katum seta mi Kechok ki jona hormu chodet pen chepang thir te kangki det habangke henu lasi chodet jun det pen seta Kecho alo ban hei hui chepang thir te kangki pulote ke lang kachari dun tunta kenang sot pusi mai along ta chethan chimun pon. News report Lutiki Mi News Karbiang Long. ধন্যবাদ জনাইছো মই এনেকুৱা আজি উৎফুল্লিত হৈছো মই ভাবিব নোৱাৰো মই কাজিৰঙা মই আগতো মানে নাম শুনি আছো আহিবৰ মন আছে পাৰ্টি হিচাপেও মন আহাৰ ইচ্ছা আছিলে কিন্তু আজি মই মিষ্টাৰে মানে ইয়াতে ডবকাটনা কৰি গৈছিলে তেওঁ মানে এটা কিবা সাক্ষীৰ কাৰণে আহিম বুলি কৈছিল মোকো ফুৰাব লৈ আহিলে পিছত তেওঁ সাক্ষীটো মানে কেঞ্চেল হ'ল তেওঁলোকে আজি ডকমকা মই সেই হেৰিটো জলপ্ৰপাতটো চাব যাম মানে ডকমকাটো এইটো কাৰণে মানে বিখ্যাত হ'ল যিটো মানে আমাৰ আজি 3 বছৰ হ'ল নেকি মানে অভিনীল গায়ক আৰ্টিষ্ট ইয়াত মানে বলি হৈছিলে তাৰ কাৰণে মই মানে এই জাগাটো খুব এটা চোৱাৰ ইচ্ছা আছিলে আৰু মই আহোঁতে তেওঁলোকৰ মনত মই এনেকুৱা এটা ইয়াত লৈ আহিছোঁ তেওঁলোকলৈ মই খুব মনত পৰিছে আৰু মানে কাৰোবাক লগ পালি মানে মই এই ঘটনাটোৰ বিষয়ে মই সুধিম বুলিও মই ভাবি আছিলোঁ এৰিয়াটো কোন এৰিয়াত তেওঁলোকক মানে এই ঘটনাটো ঘটিছিলে এইখিনি মনত মই ভাবি ভাবি আহি আছিলোঁ সেই হিচাপে মোৰ মনৰ আশাটো পূৰণ কৰি দিলে আমাৰ যিজন আমাৰ ইয়াম আছিলে আমাৰ কাৰ্বি আংলঙৰ অশোক টেঙৰ ডাঙৰীয়া মই তেখেতে এই প্ৰজেক্টটো তেওঁৰ উপনিয়ন তেওঁৰ হেৰিতে কাৰ্যকালতে উপনিয়ন কৰা বুলি শুনি মই নথৈ আনন্দ সকলোৱে জানো কাংথিলাংছো বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে কাংথিলাংছো এই পৃথিৱীৰ যেতিয়া আছিল সম্ভৱ সেই তেতিয়ালৈকে এই জলপ্ৰপাতটো আছিল কিন্তু মোৰে সৌভাগ্য বুলি ক'ব লাগিব 2012 চনত ৰাইজৰ আশীৰ্বাদত বা আপোনালোকৰ আশীৰ্বাদত মোক প্ৰতিনিধিত্ব হোৱাৰ লগে লগে মই 2014 চনত কাম আৰম্ভ কৰিছোঁ আৰু সেই তেতিয়া সেই জলপ্ৰপাতটো ইয়ালৈকে অহা কোনো ৰাস্তা নাছিলে আমি প্ৰথমবাৰ আহোঁতে আমি জংঘল আহিছিলোঁ জংঘল আহি আমি সকলোৱে আমাৰ গোটেই নমতি ৰাইজসকলে আমি একেলগে আহি এই ঠাইডোখৰ পদাৰ্পণ কৰিলোঁ সেই পদাৰ্পণ দেখাৰ লগে লগে মোৰ অনুভৱ এনে এটা লাগিছে যেন আমি নতুন এটা স্বৰ্গ এটা পাইছোঁ সেই তেতিয়াৰ পৰা মোৰ মনত এটা আহিল যে এই ঠাইডোখৰৰ লগত আমি ৰাস্তা যদি বনাই দিব পাৰোঁ নিশ্চয় কাৰ্বি আংলং এটা অসমৰ এটা ভাল এটা পৰ্যটন এটা ভাল এটা স্থলী হ'ব বুলি মই অনুভৱ কৰিছোঁ আৰু সেই তেতিয়া আমি ৰাস্তা বনালোঁ আৰু ৰাইজে সহযোগ কৰিছিল আৰু সকলো আমাৰ ৰাইজৰ সহযোগ কৰাৰ পাছত লুংলুঙা ৰাস্তা আছিল তেতিয়া ৰাস্তা হোৱাৰ লগে লগে আজি তাৰিখটো 2014 চনত আমি 7 নৱেম্বৰ দিনাখন আজি আনুষ্ঠানিকভাৱে এই ঠাইডোখৰ আমি উদ্বোধন কৰিলোঁ আৰু সেই তেতিয়াৰ পৰা আজি ধৰক অষ্টম 8 বছৰ হৈ গ'ল আজিৰ পৰা গতিকে এই 8 বছৰ ভিতৰত ইমান যে পৰ্যটকসকলে আহিছিল আমি ভাবিব নোৱাৰোঁ এতিয়া আমি দেখিবলৈ পালোঁ যে আজিও
বাক্সাৰ পৰা আপোনালোকে মোৰ সন্মুখত বাইদেউ এজনী আহিছে, তেওঁলোকৰ পৰিয়ালবৰ্গ আহিছে আৰু আমাৰ কাৰ্বি আংলং বহুত এক্টৰ এক্ট্ৰেছসকলে মোৰ লগত আছেই। গতিকে অনুভৱটো কেনেকুৱা হৈছে আপোনালোকে মোক সুধিব নালাগে, ৰাইজক সোধক। কিন্তু মই নিজেই এই ঠাইডোখৰত বনোৱাৰ কাৰণে মইতো বহুত উৎফুল্লিত আৰু এই আপোনালোকৰ এই চেয়তে এই সুযোগতে মই ক'ব বিচাৰোঁ কাংথিলাংছো আপোনালোকে আহক, একবাৰ হ'লে একবাৰ এই ঠাইডোখৰ জলপ্ৰপাতটো চাই যাওক, তেতিয়া আপোনালোকৰ অনুভৱ তেতিয়া গম পাব যে কেনে লাগিছে। গতিকে মই ইমানেই কৈছোঁ যে সমগ্ৰ অসম ভাৰতবৰ্ষৰ ৰাইজসকলক হৈছে বিনম্ৰ অনুৰোধ, আপোনালোকে একবাৰ আহক, ঠাইডোখৰ চাই যাওক। মোৰ ফালৰ পৰা ইমানেই অনুৰোধ।